এতিয়া মই ঘৰতে অলপ বনাই লোৱা বস্তু দি মই অকণ মুখখন আজি ৱাছ কৰিম, কাৰণ বহুত দিন হ'ল মুখখন একো ৱাছ কৰা নাই। সেইটো কাৰণে মই ৱাছ কৰিম আৰু কেনেকৈ কৰোঁ আপোনালোকক দেখাম। আপোনালোকেও ঘৰতে ট্ৰাই কৰিব পাৰিব, ঘৰুৱা বস্তুৱে। ব'লক, ইয়াত অলপমান বেচন লৈ লৈছোঁ। মই এজনী মানুহে সানিম যে, অলপমান বেচন লৈ লৈছোঁ। তাৰ পাছত মই ইয়াত অলপমান অলপমান হালধি দি দিম। হালধি দি দিছোঁ। তাৰ পাছত এইটো গোলাপ জল, অলপমান গোলাপ জল দিম, যাতে বেছি পনীয়া নহয়, অলপমান দিম। দি কৰি অলপ এইখিনি লৰাই ল'ম, লৰাই পেলাই যাতে মুখখনত সানিব পাৰে তেনেকৈ লৰাই ল'ম। এইখিনি মোৰ বনাই হৈ গ'ল, বেচন, হালধি আৰু গোলাপ জল। এইখিনি মই এনেকৈ গালত পূৰা সানি ল'ম। সানি পেলাই 10 মিনিটমান ৰখিব লাগিব। মই এইখিনি গালত সানি লওঁ। এইখিনি মোৰ সানি হৈ গ'ল। এইখিনি মই 10 মিনিটমান ৰখাম। 10 মিনিটকৈ ওপৰ ৰখালেও একো নাই, কিন্তু 10 মিনিটমান ৰখাম। আৰু কি জানেনে, কামৰ মাজত আমি কেতিয়াবা নিজৰ মুখখনৰ প্ৰতিপালন ল'বলৈ পাহৰি যাওঁ। মুখখন ভাল নালাগে দেখিবলৈ, আৰু বহুত ক'লা ক'লা দাগ থাকিলে সেই দাগবোৰ আঁতৰি যায়। মই 10 মিনিটমান ৰখাই ল'ম। তাৰপিছত মই মুখখন ধুম। ধোৱাৰ পিছত আপুনি মোৰ মুখখন চাব কেনেকুৱা হৈছে, মানে মুখখন চফ্ট হয় আৰু ক'লা দাগবিলাক যায়। এইটোতো ঘৰুৱা হয়, বেচন, হালধি, গোলাপ জল মিক্স কৰি সানি দিব। ঘৰতে কিছুমান বস্তু ট্ৰাই কৰিলে সেইবোৰ বস্তু মুখখনৰ ক্ষতি নকৰে আৰু মুখখন স্কিনটো অলপ ভাল কৰি ৰাখে। ট্ৰাই কৰিব আপোনালোকেও। মোৰ অলপ শুকাইছেহিয়ে, আৰু এতিয়া মই মুখখন অলপ পিছত ধুই দিমগৈ, আৰু 5 মিনিটমান ৰখি ধুই দিমগৈ। শুকাইছেহি মুখখন, টানি টানি ধৰিছে মুখখন খুব। তাৰপাছত মই এয়া বনাম আলু, পিঁয়াজ লৈ পেলাই আৰু কণী দি পেলাই মই আজি ভুজিয়া বনাম। কেনেকৈ বনাওঁ দেখাওঁ আপোনালোককো। এয়া তেল গৰম হৈ গ'ল, ইয়াত পিঁয়াজ জলকীয়া দি দিছোঁ। আলু দি হালধি নিমখ দি দিছোঁ। দি পেলাই এনেদৰে ভালদৰে অলপ লৰাই আমি অলপ আলুখিনি সিজিবৰ কাৰণে ঢাকনা মাৰি দিম। এনেদৰে ঢাকনা মাৰি দিম। আৰু মই মুখখন ধুই লওঁগৈ। 10 মিনিট হৈ গ'ল, মুখখন ধুই লওঁগৈ। আৰু এইখিনি আলুখিনি অলপ চিমত দি দিছোঁ, অলপ সিজি থাকক। আৰু এতিয়া মই মুখখন ধুই লওঁ। চাওক, মই মুখখন ধুই আহিছোঁ। চাওক মুখখন এতিয়া কিমান ক্লিন হৈ গৈছেগৈ। আপোনালোকেও ঘৰতে ইউজ কৰিব এনেদৰে। তাৰপৰা মোৰ ইয়াত আলু ভাজি হৈ আছে, সিজিছেহি। ইয়াত মই এতিয়া ডিমটো ভাঙি দিম। এয়া ডিমটো ভাঙি দিছোঁ। তাৰপৰা ভালদৰে লৰাম। বেছি মছলা একো নিদিব, খালি হালধি নিমখ দিলেই হ'ল, মছলা একো নিদিব। এয়া হৈ গ'ল অলম'ষ্ট। এতিয়া ভাত খাব লৈছোঁ। এয়া হ'ল শুকান মাছৰ চাটনি, এয়া হ'ল চব চালাড, এয়া ভাত।
আৰু এয়া হৈছে আলু ভাজি, এয়া হৈছে আলু আৰু কণী ভাজি, ওপৰত ধনিয়া ছটিয়াই দিছোঁ। আৰু এয়া হৈছে বুটৰ দালি। চ' মই এতিয়া ভাত খাওঁ। খাই মেলি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। আলুৰ চব্জিটো খাই, কণী আলু ভুজিয়াটো খাই কেনেকুৱা লাগিল চাওঁ। বঢ়িয়া। চ' আপোনালোকে ঘৰত বনাই খাব, বহুত ভাল লাগিছে। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভাল লাগিলে মোৰ ভিডিঅ' লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।